আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মই এটা বেশ্যালয়ৰ কোঠা। কবি সুশান্ত বৰা। মই এটা বেশ্যালয়ৰ কোঠা, মন গ'লেই আহিবা যাবা, এনে কি আছে মোৰ যে মোৰ সতে থাকি যাবা। ইয়াত মই এখন নাও ৰাখিছোঁ, এজাৰগুলীয়া হাৰিকান এটা, অলপমান ভটকা, এখন কেনভাছ। মন গ'লেই উটি উটি গুচি যাব পাৰি ভেঁকুৰ লগা স্তনৰ উদ্যানৰ মাজেৰে। মন গ'লেই যোনজনী থপিয়াই আনি কেনভাছত বহুৱাই পি খাব পাৰি পিয়া, আঁকি থ'ব পাৰি অসম্পূৰ্ণ কিছু ৰেখা। সূৰ্যক বিচাৰি ইয়ালৈ যিয়ে আহে, ভটকাৰ বটল খুলি অনৰ্গল কবিতা পাঠৰ শেষত টোপনি যায়। কবিতাবোৰ কেতিয়াবা জুই, কেতিয়াবা চকুৰ পানী ধুই নিয়া বিষাদ। মোৰ শুদ্ধ বগা বিচনাত লেতু সেতু হৈ শুই পৰে সম্ভ্ৰমৰ আগজোঙা জোতাৰ লেজ। আৱৰণ খুলি বহি থাকে সম্ভ্ৰান্ত হেজাৰ গল্প। কোনোজন যোদ্ধা, কোনোজন কয়দী, জৰ্জৰাই খহে শুকান বালিৰ ঢৌ। কত অহা আৰু যোৱাৰ পুৱাত মই বুটলো খালী ভটকাৰ চিচা আৰু মৰা তুলিকাৰ পুনৰ দুৱাৰত টোকৰ। মই বিচনা পাৰিলোঁ, উকা কেনভাছেৰে নাও সজালো, তজবজীয়া হাতেৰে খুলি দিলোঁ দুৱাৰ। এনেকৈ